Welcome back to my channel Gitika's Vlog. Here breakfast banai asu. Apnalokok okman dekhai disu ki banaisu. Saboson yar pisot aji luci banaisu. Luci logot aru ki ase apnaloke sai thakibo. Ei amor breakfast ready hoi gol. Saboson ki banalo. Sah kap loisu. বুটৰ দালি আৰু পনীৰৰ এটা সবজি আমৰ মিঠা আচাৰ আৰু লুচি বন্ধু বান্ধৱী সকল মই আজি আপোনালোকৰ লগত এটা ঘৰুৱা ফেচ পেক শেয়াৰ কৰিম এটো হৈছে বেসন লৈছো হালধি লৈছো আৰু গাখীৰ লৈছো এই কিটা বেসনে আমাৰ স্কিনটো বহুত টাইট কৰে তাতে হালধি আমাৰ স্কিনৰ কাৰণে কিমান উপকাৰী হেতু জানে আৰু এটো কাৰণে মই অলপ গাখীৰ লৈছো এটো এতিয়া তিনটা মই একেলগে কৰি এটা ফেচ পেক বনাই হেতু মই আপোনালোকক দেখুৱাই দিছো যিকোনো বেসন ললে হ'ব আপোনালোকে খোলা বেসনো পায় পেকেট বেসনো পায় আপোনালোকে যিকোনো ঘৰত যি থাকে তাকে ইউজ কৰিব এয়া মই বেসনখিনি ইয়াতে দি দিছো হালধিখিনি লগতে মই বেসনখিনি দি দিলো এতিয়া এটো একদম নেচাৰেল হয় বহুতে কিনা ফেচ পেকো ইউজ কৰে মই ঘৰুৱাটোকে আজি দেখুৱাই দিছো বহুতে ঘৰত বনোৱাটো বহুত ভাল পায় স্কিনৰ কাৰণে বহুত ভাল বেসনটো এতিয়া মই ইয়াত গাখীৰখিনি ঢালি দিছো ফেচ পেকটো বেছি লিকুইড হ'ব নালাগে অকমান ডাঠ হ'ব লাগিব এয়া চাকচোন এয়া অতি সহজতে মোৰ এই ফেচ পেকটো ৰেডি হৈ গল এতিয়া মই আপোনালোকক মোৰ নিজৰ মুখতে মই এপ্লাই কৰি দেখুৱাই দিছো আৰু এটো যেতিয়া বেসনখিনি মই এপ্লাই কৰাৰ পিছতে যেতিয়া বেসনখিনি বা এই ফেচ পেকটো মুখত শুকাই যাব তেতিয়া আপোনালোকে মুখখন ধুই পেলাব খুব বেছি 10 মিনিট সময় মুখত ৰাখিব আপোনালোকে ব্ৰাছ লব এডাল নহলে হাতেৰেও যাৰ ঘৰত ব্ৰাছ নাই ইম্পৰ্টেন্ট নহয় যে ব্ৰাছই লব লাগিব মোৰ আছে কাৰণে মই ব্ৰাছ দিয়ে লগাই দিছো মাঝে মাঝে এই হোমমেড ফেচ পেক বিলাক বনাই ঘৰতে ইউজ কৰিব লাগে স্কিনটো খুব ভাল হৈ থাকে মই সময় পালে এবিলাক কৰো যেতিয়া সময় পাও আৰু ইহত দুজনীকো কৰি দিও মই এখিনিলৈকে কৰিম এয়া মোৰ এপ্লাই কৰা হৈ গৈছে মই এতিয়া 10 to 15 মিনিটস মই মুখত এনেকে ৰাখি দিম তাৰ পিছত মুখখন ধুই পেলাম
10-15 মিনিট হৈ গ'ল মোৰ এতিয়া মই মুখখন ধুই পেলাই আপোনালোকক দেখুৱাই আছো এই আমাৰ মুখখন ধুই পেলালো ধুই পেলাই আহিছো চাওকচোন আপোনালোকে মোৰ স্কিনত চালে গম পাব বহুত টাইট লাগিছে আৰু মোৰ বহুত ভাল লাগিছে স্মুথ লাগিছে স্কিনখন আৰু ব্ৰাইট এটা আহিছে ব্ৰাইটনেস এটা আহিছে স্কিনত আপোনালোকেও লগাবচোন এনেকে ঘৰতে ফেচিয়েল পেক তৈয়াৰ কৰি পেলাই যদি আপোনালোকৰ মোৰ আজিৰ এইকেইটা ভাল লাগিছে তেতিয়া হলে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু নতুন হলে সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিছো এটো চাওকচোন এটো আগৰে আছিল ইমান ডাঙৰ কৰিলো এতিয়া মানে মই এটা দীঘল টাব আনি পেলাই ঘৰতে আছিল এটো পুৰণা হয় এতিয়া আকৌ এটো লগাইছো এতিয়া মই ড্ৰয়িং ৰুমৰ কৰ্নাৰত ৰাখিম